হাত ভাগে, মূৰ ছিগে, কুকুৰৰ লেণ্ডমাৰ্ক হয়। সেই একেই দৃশ্য দেখা পোৱা যায় লক্ষ্মী, সৰস্বতী আৰু কালী পূজাৰ ক্ষেত্ৰতো। কোনো বিদেশী পৰ্যটক অথবা আপোনাৰ কণমানিটোৱে যদি প্ৰশ্ন কৰে সেয়া কোন, কি উত্তৰ দিব আপুনি? ক'ব নেকি এয়া আমাৰ ভগৱান? ক'ব নেকি সেই হাত নোহোৱা যেন বিশ্বকৰ্মা, সেই কাপোৰ নোহোৱা গৰাকী লক্ষ্মী, সেই মূৰ চিগা গৰাকী সৰস্বতী, আৰু এই যে অলপ আগতে কুকুৰে প্ৰস্ৰাৱ কৰি গ'ল, সেয়া হৈছে আমাৰ শক্তিৰ আৰাধ্য দেৱী কালী। ভগৱানটো ডিছপজেবল নহয়, তেনেহলে কিয় আমি এবাৰ ব্যৱহাৰ কৰি এনেকৈ ডাষ্টবিনলৈ দলিয়াই দিওঁ? কোৱা হয় আজিৰ ল'ৰা ছোৱালীয়ে ধৰ্ম কৰ্ম নামানে। কিয় মানিব? কোৱা হয় আজিৰ ল'ৰা ছোৱালীয়ে ভগৱানক বিশ্বাস নকৰে। কিয় বিশ্বাস কৰিব? এইবোৰ দেখাৰ পাছত কিয় ভয় কৰিব ভগৱানলৈ? এছামে ধৰ্মৰ নামত কৰি আছে এইবোৰ, আৰু এছামে সংস্কৃতিৰ নামত কৰি আছে সেইবোৰ। ভগৱানটো কোনো কমিক চৰিত্ৰ নহয়, তেনেহলে কিয় আমি বাৰে বাৰে ভগৱানক লৈ এনেকৈ বহুৱালি কৰো? বিশ্বৰ কোনো ধৰ্মতে হয়তো ভগৱানক ইমান ইটিকিং, ইমান বহুৱালি কৰা নহয় যিমান আমাৰ ধৰ্মত, আমাৰ সমাজত হয়। সমাজত ধৰ্মান্তৰিত হাৰ বৃদ্ধি পোৱা এইবোৰো একোটা কাৰণ। টকা আছে বাবেই আপুনি গান বনাব পাৰে, চিনেমা বনাব পাৰে। টকা আছে বাবেই আপুনি জাক জমকতাৰে পূজা পাতিবও পাৰে। কিন্তু টকা আছে বুলি আপুনি ভগৱানক অপমান কৰিব নোৱাৰে, কাৰণ তেখেত অকল আপোনাৰে ভগৱান নহয়, দেশৰ প্ৰায় 150 কোটি জনতাৰ আৰাধ্য দেৱতা। এতিয়া আপোনাৰ প্ৰতিষ্ঠানত যদি এভাগ স্থায়ী প্ৰতিমা ৰখাৰ কথা কোৱা হয়, তেনেহলে আপুনি হয়তো কব বিশ্বকৰ্মা পূজাত প্ৰতি বছৰে নতুন প্ৰতিমা প্ৰতিষ্ঠা কৰাটো আমাৰ পৰম্পৰা। কিন্তু পৰম্পৰাবোৰ কোনে প্ৰচলন কৰিছিল? সমাজে, মানুহে, তাৰমানে আমিয়ে প্ৰচলন কৰা এটা পৰম্পৰা, আমিয়ে বন্ধা এটা নিয়ম সমাজৰ ভালৰ বাবে আমিয়ে সংশোধন কৰিব নোৱাৰা কি কাৰণ আছে? অমূল্য অসম মূৰ্তি পূজাৰ বিৰোধী নহয়, কেৱল সেইসকল লোকৰহে বিৰোধী যিসকলে মূৰ্তি পূজাৰ নামত এইবোৰ কৰি আমাৰ ধৰ্মটোক, আমাৰ জাতিটোক কলংকিত কৰিছে। অনুৰোধ কৰিছো আপোনালোকক, পূজাৰ পাছত কোনো প্ৰতিমাকে আপোনালোকে এনেদৰে নৰ্দমাৰ পাৰত, ডাষ্টবিনৰ কাষত নেৰিব। যদি একান্তই কিবা ধৰ্মীয় বান্ধোন বা নিয়ম বা পৰম্পৰা আছে, তেনেহলে এক আলোচনাৰ মাধ্যমেৰে এই সমস্যাটোৰ এটা সমাধান কৰক। কাৰণ আমি নিবিচাৰো আমাৰ আৰাধ্য দেৱতাজন এনেকৈ হাত ভাগি, মূৰ ছিগি ডাষ্টবিনৰ কাষত বিকলাংগ হৈ পৰি থাকক। আমি নিবিচাৰো আমাৰ এই নিয়ম, এই পৰম্পৰাবোৰৰ বাবে বিশ্ববাসী এদিন জাতিটোক হাঁহক। কথাবোৰ ভাবি চাব।